কেনে আছে খাব সবে ভালে কুশলে আছে আমি ইয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিছো মানে জামুটি খালা ৰাতিপুৱা আকৌ খাবা নি ৰাতিপুৱা 7 বজাতে খাইলা এতিয়া 8টা বাজিলে অতিথি খাব অতিথি গৰম হৈছিলে ঠাণ্ডা হ'লে টেষ্টি না টেষ্টি আমাৰ বা ক'ত গ'ল বা ছুটি মেম স্কুলে যোৱাটো ছুটি মেম বুলি কয় ন স্কুলে যোৱাটো কি কৈ দিয়াচোন ছুটি মেম ভাষাবিলাক অকণমান বেলেগ ন ব্ৰেকফাষ্ট কৰি গৈ গ'ল মনৰ ভাৱ এইটো কি গ'লে এইটো দাঢ়ি বনি গ'ল এইটো না দাঢ়ি বনি গ'ল আমি এতিয়া দুজনে কাম এটা কৰিমগৈ দেই বস্তু এটা দেখামগৈ দেই চবকে কি বস্তু ব'লা এইখিনি হ'ল ৰাগী দেখাত একেবাৰে সৰিয়হৰ নিচিনা ইয়াতেই আন খাদ্যতকৈ কেলছিয়ামৰ পৰিমাণ সৰ্বাধিক ইয়াৰ খেতি সাধাৰণতে দক্ষিণ ভাৰতৰ ফালে হয় ৰাগী সৰু ল'ৰা ছোৱালী প্ৰেগনেঞ্চি মহিলা ব্ৰেষ্ট ফিডিং মহিলাসকলৰ বাবে বেছি ভাল হয় এইখিনি প্ৰথমতে মই মোহাৰি 6-7 বাৰমান ধুই ল'ম ইয়াৰ পৰা বহুত লেতেৰা ওলায় সেইকাৰণে কেইবাবাৰো ধুবলগীয়া হয় পুৰা মোহাৰি ধুব লাগিব এতিয়া এটা খৰাহীত ৰাগীখিনি টুকি ল'ম আৰু 1 ঘণ্টামান পানীখিনি নিয়ৰ হ'বলৈ ৰাখি দিম এবাৰ বিহু অকণমান নাচি দেখাই দিয়াচোন বিহু অকণমান নাচি দিয়া তোমাৰ টিমটো কি কৰিলা টিমটো চুলিত মৰা টিমটো ক্লিপটো টিম বুলি কয় না টিমটো কি কৰিলা এবাৰ চশমা পিন্ধি ল'লে গ্লাছ নথকা চশমা ন গ্লাছ নথকা চশমা পিন্ধিলে কবিতা এটা গাই দেচোন জনি দুবা জনি আকৌ কোৱা জনি নেই পাপা মই ক'ম দেই তুমি কোৱাচোন জনি কোৱা Yes, Papa. Nei, Papa. Jani অকল পাপাহে হয় ন মামিক নকয়
Johnny, Johnny. Yes, Papa. Eating sugar. No, Papa. Johnny, Johnny. Yes. नहीं Papa. नहीं Papa. Akan नहीं Papa, नहीं Papa. Mani pino dosna. Ako mani dosna. এতিয়া ইয়াৰ পৰা পানীখিনি নিয়া হ'ল আৰু বাহিৰৰ ৰ'দত শুকাই দিম আৰু শুকুৱাই হ'লে ঘেঁহু পিছা মেলত পিচিবলৈ দি পঠাম আৰু ইয়াৰ পৰা কি কি খোৱা বস্তু বনাব পাৰি আগলৈ চাই থাকিব। বাহিৰত ৰাগি শুকুৱাই আছোঁ ন ৰাগি শুকুৱাই আছোঁ আমি আলু বনাই আলু ন আলু Aduh Papa. Benam. Apa deh? Milat pisan boleh pada isar aduh pada kawan ini. Aduh benam, berarti benam. Oh, nah aduh. Aduh. Semua dia. Semua dia. Ada dia. Bocah. Paisa nih. Paisa. Kumolia tuh hoy. Itu kumolia tuh. Ya kumol yang kau ini so. Ya. Itu kami ya, ambil betul. এতিয়া কোমলীয়া মাকৈটো সমানে দুভাগ কৰি লৈ আৰু তাৰ গুটিখিনি উলিয়াই ল'ম। এটা এটাকে উলিয়াই ল'ম। এতিয়া গুটিখিনি মিক্সিত মিহিকৈ পিচি ল'ম। গাখীৰখিনি উতলিবলৈ দিম। আনফালে কেৰাহীখন গৰম হ'বলৈ দি 2 চামুচ ঘিউ দি দিছোঁ। তেজপাত এটা দি দিছোঁ আৰু পিচি থোৱা মাকৈখিনি দি দিছোঁ আৰু মাকৈখিনি কম জুইত লৰাই ভাজি থাকিব লাগিব। জুইটো বেছিকৈ দিলে মানে জ্বলি যাব। এতিয়া মাকৈখিনিৰ ৰংটো অলপ বেছি হালধীয়া হৈ গৈছে আৰু কেৰাহীখনৰ পৰা এৰিব ধৰিছে আৰু এটা ধুনীয়া গোন্ধ ওলাইছে আৰু এইখিনি সময়তে গাখীৰখিনি ঢালি দিছোঁ। এতিয়া মাকৈখিনি উতলি ঘন হৈ আহিব। একেবাৰে শুকুৱাই দিব লাগে, ঠাণ্ডা হৈ গ'লে বেছি শুকাই যায়গৈ। সেইকাৰণে অকণমান পানী হৈ থাকিলে নমাই দিব লাগে। এতিয়া জোখমতে চেনি দি দিছোঁ।
এতিয়া মাকৈ পায়স ৰেডি। আমি পায়স খাই থাকোঁ। আমি এতিয়া পায়স খাই থাকোঁ। বাই বাই কৈ দিয়া।